So, welcome to my channel Oxus Vlogs. তো আজি আমি যাম এটা মন্দিৰলৈ। তো কি মন্দিৰ আৰু কেনেকুৱা জায়গা সবখিনি দেখাম। তো বলক মোৰ লগত আপোনালোকে চাই লওক তেজপুৰৰ সেই মন্দিৰটো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহিছোঁ গাড়ীখন দিবলৈ। এই গাড়ীখন দিবলৈ আহিছোঁ। চাওক। তো চাওঁ দিয়ক। এবাৰ পূজা লৈ আহি আছে আৰু বাকী দুটা ভিতৰত গ'লে পুৰা ভ্লগত ব্যস্ত। এয়া চাওক। তো বলক আমি গেটৰ ভিতৰলৈকে যাওঁ। এইখন হ'ল মেইন গেট আৰু এতিয়া বলক ভিতৰলৈকে যাওঁ। তো আমি এয়া চাওক ভিতৰলৈ আহিলোঁ। খালি ধুনীয়াকৈ বনাইছে আৰু এইখন হ'ল এণ্ট্ৰি গেট। ভালে চাবতে ভালকৈ সোমাব পাৰি। এয়া চাওক। তো এতিয়া কেনে লাগছে আহি কেনে আৰু আমি আহি পিছলা নাকে ঠিকে আছে। এয়া চাওক। এই তাতে পাৰ কেইটামান আছে চহৰে। এয়া চাওক। খালি চাওক বঢ়িয়া গাছ চুই থৈছে আৰু ধুনীয়া ধুনীয়া বতাহ আহি আছে। খালি চাব পাৰে। চাওক আপোনালোকক মন্দিৰটো ভালকৈ দেখাই দিওঁ মই। চাই লওক। তো এইটোৱে মন্দিৰ আপোনালোকে চাব পাৰে। ভালকৈ চাই লওক। ইয়াতে আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰিব। এইটো মন্দিৰ তেজপুৰত আছে আৰু যিবিলাকে তেজপুৰত থাকে সেইবিলাকেতো জানেই আহিয়ে থাকে চাগে। আৰু যিবিলাকে এনেও দূৰৰ পৰা আহিছে সেইবিলাকো ইয়াতে চাব পাৰিব। আৰু ইয়াতে এতিয়া বৰ্তমান মাহঁতে চাকি জ্বলাই আছে। এয়া চাওক। ময়ো অলপমান চাকি তাকি দিওঁ। তাৰপিছত আপোনালোকক ভালকৈ আৰু কিছু বস্তু দেখাম। তো চাই থাকক ভিডিঅ'টো। সময় হৈ আছে 9:25 হ'ল আৰু ইয়াতে এতিয়া বহুত মানুহ আহিব ধৰিছে। চবৰে এয়া বহুত মানুহ আহিব ধৰিছে। এয়া চব চাকি জ্বলাইছে চবেই। চাকি জ্বলাই মানে ভাল আৰু জেগাখিনি বেয়া নহয়। জেগাখিনি অলপ ঠাণ্ডা আছে, বতাহ মাৰি আছে ভালকৈ। তো জেগাটো অলপ ঠাণ্ডা টাইপৰ আৰু ধুনীয়া লাগিছে আহি কেনে। আপোনালোকেও আহিব পাৰিব। মই জেগাখিনিৰ লিংকটো তলত ডিছক্ৰিপশ্যনত দি থ'ম আৰু সোনকালে মোৰ চেনেলটো 100 কৰি দিয়ক। CCTV ক্যামেরা আছে কিন্তু CCTV ক্যামেরা কৰি আহিলোঁ ভিতৰত আৰু ভিতৰত ভিডিঅ' কৰিছোঁ। আপোনালোকে অলপ চাব। এই আগত ভিডিঅ' দেখাইছোঁ আৰু সেয়াই আৰু এয়া চাওক। এতিয়া আমি অলপ বেছি ভিডিঅ' নকৰোঁ আৰু এতিয়া ইয়াতে ফটো চটো উঠোঁ অলপ আৰু তাৰপিছত আমি অলপ ঘৰলৈ যাওঁ। তো দিয়ক। দিনত ভিডিঅ' বনোৱা হৈ গ'ল, মানে পূজা চূজা কৰা হৈ গ'ল। তো এতিয়া আমি যাওঁ। চবেই এতিয়া জোতা চোতা পিন্ধি আছে। মই নিজৰ জোৰ পিন্ধি লওক।
বলক বাহিৰলৈকে যাওঁ বলক আমি কেতিয়ালৈকে যাওঁ তই এতিয়া মন্দিৰটোতো আজি ফাৰ্ষ্ট টাইম দেখিলি চাগে নহয় আহিছে আগতে এইবাৰ কেনেকুৱা লাগিল ভাল লাগিছে এইবাৰ নাচি ইটো ফাৰ্ষ্ট টাইমে আহিছে ফাৰ্ষ্ট টাইমে ভাতিজি চব লগে আহিছে সেইকাৰণে ভাল লাগিছে আৰু ইফালে চব এটা বস্তু গম পোৱা নাই এইবিলাক কাঞ্চনজংঘা চিনেমাখনৰ বহুতখিনি শ্বুটিং ইয়াতে হৈছিলে ইয়াতে কাঞ্চনজংঘা শ্বুটিং হৈছিল এইখিনি জেগাতে খালি চাব পাৰে এই জেগাখিনিতে হৈছিল বেছিভাগ শ্বুটিঙে ইয়াতে হৈছিল এই মন্দিৰটোৰ এইখিনি জেগাতে আৰু মোৰ আগতকৈ আহি তুমি গছকি আছা কি হয় ছাগলী যে একো নহয় তুমি থাকা যদি থাকা এনেকে কি কাষা কাষি কি কৰি থাকা অ ভাই তই গম পা নাই তাতে শ্বুটিং হৈছিল গম পাইছো এতিয়াই গম পালো তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো